ভাই আসলে ইয়াত বহি পিছে ইয়াত বহোৱা ও ভাই আছো দেখাই নাই দেখো আমি অলপ বিজি আছিলো মই ফুৰিব আহিলা এইখিনি তোক দেখা পালো দেখা নাই ভাই ঠিকে আছে দে হয় নেকি বাকী খবৰ চবৰ ভালে দে তোৰ কচোন হয় নেকি ঐ ৰচৰ তই যে এজনী ছোৱালীৰ কথা কৈছিলি তাক মনৰ কথাটো ক'লি নে নাই ভাই তাইক মই মনৰ কথা ক'বই পৰা নাই আৰে ভাই কৈ দে যিমান পাৰা সোনকাল কৈ দে তাক কথাটো সেইটোতো হয় ভাই কিন্তু কেনেকৈ ক'ম তইতো জানই মোৰ ফ্ৰেণ্ডশ্বিপৰ কথা যদি তাইক মই মোৰ মনৰ কথা কৈ দিওঁ তাই যদি মোৰ ফ্ৰেণ্ডশ্বিপটো ভাঙি পেলায় তেতিয়া কি হ'ব ভাই দয়া কৰি মনত সাহস কৰি তাইক কথাটো কৈ দে বাকী আৰু পিছত দেখা যাব যি হয় সেইটোতো হয়ে ভাই কিন্তু কেনেকৈ ক'ম চাওঁ দে মই ভাবি চাম কি হয় কোন ভাই তাও কিজানি তোক বিচাৰি আছে তই কোৱালৈকে বাট চাই আছে যেনেকৈ কি নহওক তাক কথাটো কৈ দে জানই মোক ভাবো কিবা কৰি সাহস কৰি কৈ দে মোৰ অলপ কাম আছে মই আহিছোঁ গধূলি লাগ কৰিছোঁ হাতো হ'ব দে ভাই মই ভাবিম দে আহিছোঁ Nayan, kunsun? তই আজি মাটি দিয়াকৈ গুচি গৈছিলি কিয় নাই মানে মোৰ হঠাৎ এটা কাম মনত পৰিছিল সেইবাবে যাবলৈ ওলাইছিল বাদ দে চব এওঁ মোৰ বয়ফ্ৰেণ্ড ৰাজা আৰু ই মোৰ বহুত ভাল বন্ধু নয়ন আজি মই বহুত সুখী আজি মই মনে বিচৰা মানুহজন পাই গলো থাক তই সুখত থাক সদায় হেপি থাক এতিয়া মই আহোঁ দে আজি ফ্ৰী আছে নেকি নাই এনে আছো দেখো মানে আজি এবাৰ লগ কৰিব লাগিছিল প্লিজ বলা না লগ কৰো মই নোৱাৰা দে মোৰ একদম টাইম নাই আৰু কিনো সদায় লগ কৰো থাকা তুমি মোৰ এইবোৰ একদম সময় নাই তাৰমানে তোমাৰ মোৰ কাৰণে টাইমে নোহোৱা হৈছে ন ৰাজা টাইম নাই গুৰত নাই একদম নাই নোৱাৰো ঠিক আছে তোমাৰ যেতিয়া টাইম মিলে মোক ফোন কৰিবা হ'ব দিয়া পাছত ফোন কৰিম ঐ নয়ন ঐ তুমি ইয়াতে ৰৈ আছ ইয়াতে আছো এই চকত অলপ কাম আছিল ৰ সেইখিনি কৰি আহিলো ঠিকে আছে দে আহিবি যে বাকী মন চন বেয়া দেখো ভাই তইতো মোৰ মনৰ কথা জানয়ে তোক ন আৰু মই নতুনকৈ কি ক'ম তই কি সেই ছোৱালীজনীক পাহৰিব পৰাই নাই না তাক মই কেতিয়াবাই পাহৰি পেলাইছো নাই ভাই তোক দেখিলে গম পাই তই পাহৰিব পৰা এইটো হয়ে ভাই মই পাহৰিব পৰাই নাই মনটো বহুত বুজাও মনটোৱে নুবুজে মনটো বৰ বুজনো চালা মনটোৱে কান্দে মই নোৱাৰিম ভাই তাইক পাহৰিব মই নোৱাৰিম দে কি কৰিবি আৰু তাই তো বেলেগৰ হৈ গ'ল না তই ইমান টেনশ্যন লৈ আছ তোৰ নিজৰ কেৰিয়াৰটোৰ কথাৰ ভাব কাম চাম কিবা কৰ যি হ'ল আৰু আছেতো ছোৱালী বহুত আছে পাই যাবি কি কৰিবি আৰু উপায় নাই হ'ব দে এতিয়া অলপ ফুৰি আহো তোৰ মনটো অলপ ভাল লাগিব ন বল
চেঞ্জ দিব দাদা দাদা আহিছো হেল্ল' হেল্ল' ক'ত আছা তুমি কি মানে তুমি বাৰে বাৰে কল কৰি থাকা যে তোমাৰ কি কাম বন নাই নেকি তোমাক যে এজনী ছোৱালীৰ লগত দেখিছো কি চলিছে এইবোৰ কি মানে তুমি বাৰে বাৰে সন্দেহ কৰি থাকা নেকি সন্দেহ নহয় সঁচা কথা কোৱা তুমি মোৰ লগত ভাল পোৱা নে সঁচাই নাটক কৰিছা মোৰ লগত ভাল পাওঁ মই তোমাক পাহৰি যোৱা আমাৰ দৰে ৰিলেশ্যনৰ কথা আজিৰ পৰা পাহৰি যোৱা তুমি মই যে তোমাক ভাল পাওঁ তোমাৰ মোৰ মাজত আজ পৰা একোৱেই নাই চ' গুড বাই কি হৈছে কচোন যাবলৈ দে আৰে ৰখছো তোৰ আগে মনৰ কথাটো কৈ লৈছো কি হৈছে তোৰ আজি মোৰ ৰাজাই মোৰ অন্তৰখন ভাঙি থানবান কৰি থৈ গ'ল আৰু সি মোৰ সপোন আছিল আৰু আজি মোৰ সকলো সপোন দা হৈ গ'ল তই পাগল হৈছ নেকি সেই দুদিনীয়া ল'ৰাটোৰ কাৰণে তই মৰিব আহিছ চালা হাঁহিয়ে উঠে মোৰ সেই দুদিনীয়া ল'ৰাটোৰ কাৰণে তই মৰি যা নেকি মানুহে আৰে যিয়ে প্ৰেমৰ মূল্য দিব নাজানে তাৰ কাৰণে মানুহে মৰে তোৰ সপোন তোৰ চকু পানীৰ মূল্য মই দিম বল এতিয়া ঘৰত বল বল আগতে নিমি এই রিভাইভ কর না দে और पास জানো নি ইলে তো পালো না মন আজ দেখলে আরে মার তাক মার না বে এই পারান মো মুরলি এই বাসু মার এই রক What? তই কি ভাল পোৱা কি খেলা বুলি ভাবছ নেকি হা ঐ নয়ন কৈ দে ইয়াক কি কৰিছে আৰে তই কি প্ৰেমৰ মূল্য নাজান নেকি ভাই কোন হয় তই মই তাই লগ হয় তই ৰাস্তাতে ফেলে তই তাই মানে হেনি কৰবি তই জান তাই কিমান তোক ভাল পাইছিল হা আজি তাই তোৰ কাৰণে মৰিব যাব ওলাইছিল কিন্তু ই যাই পালে নয়ন যাই পালে তই কি প্ৰেমৰ মূল্য কি অলপ বুজি নাপা নেকি হা তই কোন প্ৰেমৰ লগত কেতিয়াও খেলা নেখেলিবি বল বল লগত থাকি লাভ নাই লাষ্ট টাইম ওয়ার্নিং দিল তো নেক্সট বাৰৰ কাৰণে দি পাও তোৰ কথা বেয়া হৈ আছে কিন্তু চাবি তো চালা মই কিয় এনেকুৱা কৰিলো তাইৰ লগত
তাইতো মোক বহুত ভাল পাইছিল। চিয়াহ, নিজৰ ওপৰতে ঘৃণা লাগিল আজি। নাই অলপ কাম আছিল মানে। কল কৰি মাতিছিলে কিয়? মানে তোমাৰ লগত এটা ডাঙৰ কথা আছে। কোৱাচোন। তোমাৰ কাৰণে যে নয়নে ইমানবোৰ কৰি আছে, কিয় কৰি আছে তুমি গম পোৱা? নাই নাপাওঁ। তুমিতো গম নোপোৱা। সি তোমাক বহুত ভাল পায়, বহুত মনৰ পৰা ভাল পায় মানে। কি মোক ভাল পায়? কিন্তু মোক এইবিলাক কথা কোৱা নাই। সি কোৱা নাই মানে যোনটো ফ্ৰেণ্ডশ্বিপ আছিল ন, সেইটো কাৰণে সি ক'ব বিচৰা নাছিল। সেই বুলি মই তাক এদিন ক'লোঁ, তাৰপিছত সি গ'লে, কিন্তু তোমাক এজন ল'ৰাৰ লগত দেখি কিনে তাৰ মনটো বেয়া লাগি সি গুচি আহিল, তোমাক কথাটো নক'লে। হ'ব দিয়া, এতিয়া মই যাওঁ হা। শুনাচোন, নয়নক লগ পালে এবাৰ মাতা বুলি ক'বচোন। ঠিক আছে, মই কৈ দিম। তোক মই বহুত বেয়া পাইছোঁ। মোৰ ফ্ৰেণ্ডো হয়, তই কিয় কোৱা নাই? তইতো জানই মোৰ মনৰ কথা। তোৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপটো ভাঙি যায় বুলি মই কোৱা নাছিলোঁ। সেই বুলি মই তোক বহুত বেয়া পাইছোঁ। হয় নেকি? আৰু এতিয়া এইবোৰ লাগি নাথাকিবি, হ'ব দে। আকৌ আমি আগৰ দৰে ফ্ৰেণ্ডশ্বিপ হৈ থাকিম। পিছে এতিয়া মই যাওঁৱে নেকি? ৰখচোন, আৰু অলপ কথা পাতো। কথা মানে ফোনত পাতিম দে, এতিয়া মোৰো বহুত কাম আছে। একো নহয়, অলপ ৰচোন। দে পিছে আছোঁ দে অলপ টাইম। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিবা। চৰি ভাই, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আমিনো কোন ভাই ক্ষমা কৰিব, ওপৰ পেলাই চব কৰিব। হ'ব দে পিছে মই যাই থাকোঁ ন, থাকো। কি হ'ল কচোন? তোৰ মোৰ আৰু প্ৰয়োজন নাই। মই মোৰ জীৱন সংগী পাই গৈছোঁ, তই এতিয়া যাব পাৰ। হ'ব দে, তহঁতে হেপি থাকিবি সদায়, আৰু মোৰ দৰে কোনোদিন ভুল নকৰিবি। তহঁতেও বহুত হেপি থাকিবি, সুখত ৰাখিবি। মোৰ বহুত ভুল হৈ গৈছে। Chum chum